নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত বান্দৰ দেখাটো কেনে সপোন হয়। এনে সপোন দেখিলে আমাৰ ভৱিষ্যতে ই কিহৰ সংকেত লৈ আনে। সপোন শাস্ত্ৰ অনুসৰিনো বান্দৰ দেখাটো বিভিন্ন অৱস্থাত আমি যদি বান্দৰ কেনেবাকৈ সপোনত দেখোঁ তেতিয়াহ'লে আমাৰ জীৱনত কি ঘটিত হয় বা ইয়াৰ দ্বাৰা আমাৰ জীৱনত কিহৰ সংকেত আমি পাওঁ, এই কথা আজি আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে বান্দৰ বিভিন্ন অৱস্থাত দেখাৰ বিভিন্ন অৰ্থ আছে। যদি আপুনি গভীৰ নিন্দাত যদি বান্দৰ দেখিছে, কেনেবাকৈ বান্দৰে আপোনাৰ ফালে চাই থকা বা একো নকৰাকৈ আপোনালৈ চাই আছে বা নিজে ৰখি আছে কিন্তু আপুনি বান্দৰক দেখিছে বা যি এনেধৰণে খেলি থকা বা বিভিন্ন খং কৰি থকা অৱস্থাটো যদি দেখিছে বা কিবা খাই থকা অৱস্থা দেখিছে, ইয়াৰ বেলেগ বেলেগ অৰ্থ হয়। কাৰণ বান্দৰ যিহেতু বজৰং বুলি বস্তু হয় আৰু এনে বস্তু যদি আমি কেনেবাকৈ সপোনত দেখোঁ তেতিয়াহ'লে ই আমাক বহুত ডাঙৰ সংকেত দিয়ে। কাৰণ সকলোৱে বান্দৰক সপোনত নেদেখে, কাৰণ যিসকলে দেখে তেওঁলোকৰ জীৱনত কিবা এটা নহয় কিবা এটা ভাল হ'লেও বেয়া হ'লেও প্ৰভাৱ ইয়াৰ পৰেই। যদি আপোনালোকে কেনেবাকৈ বান্দৰক দেখিছে, আপুনি চাই আছে বা বান্দৰ আপোনাৰ ফালে চাই আছে, এনে অৱস্থাত যদি কেনেবাকৈ দেখিছে তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হৈ যাওক যে ই আপোনাৰ জীৱনত বজৰং বুলি কিবা আপোনালোকৰ ওচৰত থকাটো বুজায়, যাৰ ফলত সেই সময়ত আপুনি বহুত ডাঙৰতকৈ ডাঙৰ কাম সমাধান কৰিব পাৰিব। যি কাম আপোনালোকে বহুত দিনৰ পৰা যদি কিবা টান কাম যদি সমাধান হোৱা নাই বা যিকোনো পৰিস্থিতি যদি আপুনি বান্ধ খাই আছে, সেই পৰিস্থিতিৰ পৰা যদি আপুনি উদ্ধাৰ হ'ব পৰা নাই, বহুত যদি অশান্তিত আছে, বহুত সমস্যাত যদি পৰি আছে, যিকোনো সমস্যাত হওক, ঘৰুৱা সমস্যাত হওক, ব্যৱসায় বাণিজ্যত সমস্যাত হওক বা যিকোনো কাম যদি আপুনি মনত পুহি ৰাখিছে, যদি সমাধান হোৱা নাই আৰু যদি আপুনি কেনেবাকৈ সপোনত যদি বান্দৰে আপোনাৰ ফালে চাই থকা দেখিছে একো নকৰাকৈ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথা আপোনালোকে নিশ্চিত হৈ যাওক যে আপোনাৰ লোকৰ ওচৰত হনুমানজী কৃপা আছে, যাৰ ফলত সেই সময়ত আপোনালোকে বহুতো নজনা কথা বা যি কাম আপোনালোকে সমাধান কৰিব পৰা নাই, বহুত যদি চিন্তাত পৰি আছে, সেই চিন্তা অতি সোনকালে অতি নিমিষতে আপোনালোকৰ দূৰ হ'ব। আপুনি এনে সপোন দেখাৰ কেইদিনমানৰ পিছতে চাব আপোনালোকে কিবা নহয় কিবা সমাধান বিচাৰি পাইছে বা আপোনাৰ যদি কিবা সমস্যাত পৰি আছে, সেই সমস্যাৰ পৰা আপুনি উদ্ধাৰ হোৱাৰ কিছু সমল আপুনি বিচাৰি পাব। সপোন শাস্ত্ৰ অনুসৰি ইয়াকে কোৱা হয় যে সপোনত বান্দৰ দেখিলে সেইজন ব্যক্তিৰ ওচৰত বজৰং বুলি কৃপা থাকে, যাৰ ফলত তেওঁলোকৰ যি সমস্যা সেই সমস্যা অতি সোনকালে অতি নিমিষতে দূৰ হয়, লাহে লাহে জীৱনটো ৰঙীন হ'বলৈ ধৰে সেই সময়ত। গতিকে সপোন দেখাৰ এটা সময় থাকে, যিটো সময়লৈকে সপোনৰ ফল আমি পাওঁ। কাৰণ এদিন সপোনটো দেখাৰ গোটেই চিৰজীৱন আমি ইয়াৰ ফল নাপাওঁ। যিহেতু সপোন শাস্ত্ৰ অনুসৰি যিজন ব্যক্তিয়ে নিশ্চিন্ত মানে নিজৰ কাম কৰি যায় ভগৱানৰ আশীৰ্বাদ লৈ, তেনে ব্যক্তিক কিছুমান সংকেত দিয়ে ভগৱানে সপোনৰ দ্বাৰা। সেই সপোনৰ অৰ্থ যদি আমি সঠিককৈ নাজানো, তথাপিও ইয়াৰ যি ফল পাবলগীয়া হয় পায়, আৰু যি বেয়া যদিও ফল কেতিয়াবা পাবলগীয়া হয় সেই ফলো পায়। গতিকে আৰু যদি বান্দৰে যদি আপোনালোকক খং কৰি থকা, খুব যদি খঙত যদি আছে, চিঞৰি আছে বা আপোনাক কামুৰিবলৈ আহিছে, যদি খেদি আহিছে, কিন্তু এইটো এটা বেয়া সপোন হয়। এনে সপোন দেখিলে কিন্তু আপোনালোকৰ ঘৰৰ ওচৰে পাছৰে কাৰোবাৰ লগত আপোনালোকৰ কাজিয়া পেচাল হ'ব পাৰে বা আপোনাৰ কামত বা শত্ৰু আগমন ঘটিব পাৰে। এনে সপোন দেখিলে অকণমান সাৱধান হ'ব। এনে সপোন দেখিলে আপোনালোকে বজৰং বুলি আশীৰ্বাদ ল'ব, ধূপ ধূনা জ্বলাই সপোনটো এনেধৰণে দেখিছোঁ বুলি কৈ দিলে আপোনালোকৰ যি বেয়া ফল, এই বেয়া ফল পোৱা নাযায়। আৰু কিন্তু যদি বান্দৰে যদি সপোনত কিবা খাই থকা দেখে বা ফূৰ্তি কৰি খেলি থকা দেখে, এইটো এটা অতি ভাল সপোন হয়। এনে সপোন দেখিলে আপোনাৰ ব্যৱসায় বাণিজ্যত আপোনালোকে উচ্চ খাপত যাব পাৰিব বা আপোনালোকৰ টকা পইচা অতি সোনকালে আগমন ঘটে। এনে সপোন দেখিলে পুৰণা বন্ধু আপোনালোকে লগ পাব, যাৰ দ্বাৰা আপোনাৰ উন্নতিৰ পথ মুকলি হ'ব। গতিকে সপোনত আপোনালোকে কি অৱস্থাত কেনেধৰণে বান্দৰ দেখিছে মোক কমেণ্ট কৰি জনাব। আজি এইকেইটা অৱস্থাৰ কথা ক'লোঁ, গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।